बरपेटा रोडनि आद्रा थानाय फ्लाइओभारखौ गोख्रै लुफुंनो दाबि खालामदों गुबुन गुबुन आफाद गौथुमा। बे दाबिजों नागरिक मेल खुंनायनि गेजेरजों लुफुंबाय थानाय खामानिया गोख्रैनो आबुं जायाब्ला गणतान्त्रिक आन्दोलन खालामगोन होननानै हुमखि होदों। थारैनो बरपेटा रोडनि गोजौनि फ्लाइओभारा थांनाय 5 बोसोर बारलांनायनि उनावबो लुफुंनाया दासिम आबुं जायासै। जायनि जाहोनाव ओनसोलनि सुबुंफ्रा हान्थामेला खालामनाय बिथिङाव गोबां जेंनाफोरजों भुगिनो गोनां जादों। फारसेथिं जोबोद फिसा आरो गाज्रि लामानि साजों गोबां सुबुंफ्रा हान्थामेला खालामनो गोनां जानायाव गोब्राब जानानै फैदों। बेनि अनगायैबो रेलवे फुटब्रिजखौ बन्द खालामनानै होनायाव रेलगेटआव सानफ्रोमबो गोबां हेंथा नुजाथिदों। बेबादि गाज्रि थासारिनिफ्राय रैखा मोननो दिनै गुबुन गुबुन आफाद गौथुमफ्रा लोगो नांनानै आद्रा जानाय फ्लाइओभारनि सिङाव मोनसे नागरिक मेलखौ लानाय जादों। लोगोसेनो बे मेलनि गेजेरजों राहा गोथे जानाय समाजा गोख्रैनो फ्लाइओभारनि लुनाय खामानिखौ आबुं खालामनो बिफाननिसिम दाबि दैखांदों। बरपेटा उत्तर बरपेटार বিভিন্ন সমস্যা যেনেকুৱা নাম্বাৰ 1 এইখন ৰেলৱে ফুটব্ৰিজ আজি 4-5 মাহ বন্ধ কৰি ৰাখিছে। ৰেলগেটত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যান-জঁট সদায় যান-জঁট ঘটি থাকে। আধা ঘণ্টা 45 মিনিট 1 ঘণ্টা কেতিয়াবা 1.5 ঘণ্টা এনেকুৱা মানুহ ৰেলগেটত ৰখিব লাগে। এই ৰেলগেটৰ কাৰণে ৰখাৰ কাৰণে কি হয় উত্তৰ বৰপেটাত সেইফালে বৰপেটাত এনেকুৱা যান-জঁট সৃষ্টি হয় মানুহ যাতায়াতৰ কোনো সুবিধা নাথাকে। নাম্বাৰ 2 নাম্বাৰ 3 এইটো হৈছে ফ্লাইঅভাৰৰ কামটো 2 বছৰত ক্লিয়াৰ কৰাৰ কথা কৈ আজি 5 বছৰ চলি আছে কামটো ক্লিয়াৰ কৰা নাই। আর হয়েছে যেটা উত্তর বরপেটার যেটা পাইকারি সবজি বাজার বরপেটার মূল উৎস যদি হয় সেটা হচ্ছে বরপেটার পাইকারি সবজি বাজার। এই সবজি বাজার থাকার কারণে আজি ভারতবর্ষর বিভিন্ন ঠাইর পর ইয়াত মানুহে বরপেটা ডিস্ট্রিক্ট বাক্সা ডিস্ট্রিক্ট চিৰাং ডিস্ট্রিক্ট আরম্ভ করি আজি খেতিয়কসকলে বরপেটাত শাক পাচলি বিক্রি করে আহে যার ধরনের বরপেটার ব্যবসায় বাণিজ্য চলি আছে। কিন্তু এই বরপেটা পাইকারি সবজি বাজারখন ধ্বংস করার কারণে ইয়াতে বিরাট ডাঙর চক্র চলি আছে। যার কারণে আজি ইমান প্রতিবাদ করার পিছতো পাইকারি সবজি বজারখন এতিয়ালৈকে কোনো ধৰণৰ উন্নয়ন হোৱা নাই। আমি সাংবাদিক আপোনালোকক অনুৰোধ জনাম যে মই কথা কোৱাৰ পিছত আপোনালোকে বৰপেটা পাইকারি সবজি বজাৰত গৈ ভিডিঅ' ফুটেজটো লৈ তাৰপিছত আপোনালোকে নিউজটো কৰিব, তেতিয়াহ'লে কামত দিব। এইবিলাক নানান সমস্যা লৈ আজি আমি উত্তৰ বৰপেটাৰ কিছু সচেতন ব্যক্তিয়ে নাগৰিক সমাজে আমি চিন্তা ভাৱনা কৰি আজি আমি কি কয় সামাজিক যিটো নাগৰিক সমাজৰ যিটো সভা আমি ইয়াত পাতিছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে যে অতি সোনকালে ইয়াতে এখন মানে কমিটি গঠন কৰিব লাগে আৰু কমিটিৰ মাধ্যমত আজি উত্তৰ বৰপেটাত বা বৰপেটাত যিবিলাক সমস্যা আছে এই সমস্যাবিলাক বৃহৎ প্ৰতিবাদ কৰিব লাগে প্ৰস্তাৱ আগবঢ়াইছে। আৰু ইয়াতে অলপ সময়ৰ পিছতেই ইয়াতে এখন মানে কমিটি গঠন হ'ব আৰু কমিটিৰ জৰিয়তে অহাকালিৰ পৰা ৰেলৱে ডিপাৰ্টমেণ্ট PWD ডিপাৰ্টমেণ্ট আপোনাৰ বৰপেটা পৌৰসভা ইত্যাদি কৰি য'ত যি বিভাগত আছে তাত মানে স্মাৰকপত্ৰ প্ৰথমত দিয়া হ'ব। স্মাৰকপত্ৰ দিয়াৰ পিছত যদি কাম নহয় তেতিয়াহ'লে সকলো বৰপেটাবাসী ৰাইজে জাতি ধৰ্ম দল সংগঠন মিলি ইয়াত বৃহৎ প্ৰতিবাদ কৰাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। দেখিবলৈ পাইছে যে বৰপেটা ৰোডৰ যি মানে দুৰ্গন্ধময় এক পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা ৰোডৰ মানে সাধাৰণ জীৱন যাপনে মানে এতিয়া কঠিন হৈ পৰিছে। বিশেষকৈ উত্তৰ বৰপেটা ৰোডৰ পৰা দক্ষিণ বৰপেটাত সংযোগী কৰি মানাছ ৰোডত যি অভাৰব্ৰিজৰ কাম চলি আছিলে এই অভাৰব্ৰিজৰ কাম দীৰ্ঘদিনৰ পৰা লেহেমীয়া গতিত চলি আছে, সামগ্ৰিক গতিত চলি আছে। আৰু এই অভাৰব্ৰিজৰ কাম 5 বছৰ হৈ গ'ল, 3 বছৰত সম্পূৰ্ণ হ'ব লাগে। এই কাম সম্পূৰ্ণ নোহোৱাত জমৰ যাতনাত ভুগিব লগা হৈছে। আৰু ইয়াত দেখিবলৈ পায় যে 2 ঘণ্টা 3 ঘণ্টাকৈ ৰেল ক্ৰছিং পাৰ হোৱাত মানুহক সময় লাগে। ইয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে হওক ছাত্ৰ ছাত্ৰীয়ে হওক আপোনাৰ বিভিন্ন জৰুৰীকালীন সেৱাবিলাক ইয়াত যোৱাৰ কাৰণে যথেষ্ট অসুবিধা হয়। আৰু ইয়াত পাইকাৰী পাচলি বজাৰত আপুনি যাব নোৱাৰে, দুৰ্গন্ধময় পৰিৱেশ। আৰু পাচলি বজাৰত কোনো ধৰণৰ ডেভেলপমেণ্ট কৰা নাই। ইয়াৰ পৰা পৌৰসভাই খালী কৰবিলাকে সংগ্ৰহ কৰে, টেক্সবিলাক সংগ্ৰহ কৰে, কিন্তু কৃষকৰ কোনো কাম নকৰে। গতিকে ইয়াত চাপ ৰোডৰ কোনো বেলেগ যে এটা উপপথ থাকিব সেইটো নাই। আৰু ইয়াত এটা ফুট ব্ৰিজ আছিলে, অভাৰব্ৰিজ আছিলে, সেই ফুট ব্ৰিজো ইতিমধ্যে বন্ধ কৰি ৰাখিছে। গতিকে এই সকলোবিলাক সমস্যা সমাধান কৰাৰ দাবীত আজি নাগৰিক সমাজে এটা নাগৰিক সভাৰ আয়োজন কৰিছে আৰু এই নাগৰিক সভাত আমি সহযোগ কৰিছোঁ। আৰু এই নাগৰিক সভাৰ জৰিয়তে আমাৰ এই যিখিনি দাবী উত্থাপন কৰিছে যে অভাৰব্ৰিজৰ কাম সম্পূৰ্ণ কৰিব লাগে অতি সোনকালে, ইয়াত চাপ ৰোড বনাব লাগে, ইয়াত পদপথ এটা তৈয়াৰ কৰিব লাগে, আৰু ইয়াত নলা নৰ্দমা
ব্যৱস্থাখিনি ঠিক কৰিব লাগে আমাৰ ইয়াত যিখিনি আপোনাৰ পাইকাৰী পাচলি বজাৰৰ আন্তঃগাঁথনি উন্নয়ন কৰিব লাগে এই কামখিনি কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু এটা কথা স্পষ্ট আজি এই নাগৰিক সমাজে যেনেকৈ আজি তেওঁলোকে এই সাধাৰণ এখন সভাৰ আয়োজন কৰিছে ইয়াত এটা কমিটিও হ'ব তেওঁলোকে নাগৰিক সমাজে জ্যেষ্ঠ নাগৰিকসকলে ইয়াত এই কমিটিৰ জৰিয়তে যাতে মানে তেওঁলোকে এই সমস্যা সমাধান কৰাৰ যত্ন কৰিব কিন্তু আমি যুৱ সমাজে বিশেষকৈ বিভিন্ন দল সংগঠনৰ যিসকল কৰ্মকৰ্তা আছে আমি নিশ্চিতভাৱে ইতিমধ্যে আলাপ আলোচনা চলি আছে আমি কিন্তু ভয়ংকৰ এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যদি এই নাগৰিক সমাজক অৱজ্ঞা কৰে যদি এই নাগৰিক সমাজৰ কথাক যদি প্ৰশাসন চৰকাৰ প্ৰশাসনে যদি গুৰুত্ব আৰোপ নকৰে ডেফিনেটলি ভয়ংকৰ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হোৱাৰ কাৰণে জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনে প্ৰস্তুত থাকিব লাগিব बरपेटा रडनि मुरि बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दावला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन जेरैहाय डायबिटिस लोमजानाय साजानाय आथिं आखाइ मोदोमाव सानाय सुनाय भां गान्जा डेन्ड्राइट ड्राग्स बायदि फेग्रा मुवा लानाय फेग्रा मुवा मोनाब्ला हमथानो हायै जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099 480 118